নমস্কাৰ, চাই আছে আপডেট নাও। লকডাউনৰ এই সময়ছোৱাত আজি আপোনালোকক দেখুৱাব খুজিছোঁ 21 শতিকাৰ এখন ছবি, যি ছবিয়ে আপোনাক হয়তো এবাৰলৈ ভাবিবলৈ বাধ্য কৰাব। আজিৰ যুগত এচাম মানুহৰ জীৱনৰ মূল্য বা মানুহ হিচাপে জীয়াই থকাৰ সাধাৰণ সুবিধাখিনিৰ বাবে কেনেকৈ এচাম মানুহে অহৰহ যুঁজ কৰি আছে। সভ্যতাৰ ঢাক ঢোল বজাই চিৎকাৰ কৰাৰ মাজতে এবাৰলৈ প্ৰশ্ন কৰক, মানুহ হিচাপে এওঁলোকৰ জীয়াই থকাৰ অলপো অধিকাৰ নাই নেকি? 21 শতিকাৰ ভাৰতৰ এইকেইদিনৰ কেইখনমান ছবি আপোনালোকক প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ। হাজাৰ হাজাৰ শ্ৰমিক পদব্ৰজে গতি কৰিছে নিজ গৃহ অভিমুখে। চহৰসমূহত বিভিন্ন উদ্যোগ, চহৰা অঞ্চলৰ মানুহৰ দৈনিক কাম কাজসমূহৰ লগত প্ৰত্যক্ষ সম্পৰ্ক থকা এই লোকসকলৰ আজি হাহাকাৰ। আপুনি মই গৌৰৱেৰে আধুনিকতাৰ দম্ভালি মাৰি ঘূৰি ফুৰা ফ্লাইঅভাৰ, ডাঙৰ ডাঙৰ অট্টালিকা, ৰাস্তা ঘাট আদি নিৰ্মাণ কৰা এই শ্ৰমিকসকলৰ আজি থাকিবলৈ ঘৰ নাই, খাবলৈ এমুঠি অন্নৰ অভাৱ। আনকি চৰকাৰক অন্য ৰাজ্যত থকা লোকসকলে নিজ গৃহ ৰাজ্যলৈ যোৱাৰ বাবে যাতায়াতৰ সুবিধা কৰি দিবলৈ বাৰম্বাৰ অনুৰোধ জনাই থকাৰ পাছতো আজি প্ৰায় 2 মাহে পুলিচৰ লাঠিৰ কোবৰ বাহিৰে তেওঁলোকে একোৱেই নাপালে। সেইবাবে সকলো ঘৰমুৱা হৈছে এতিয়া কোনোৱে খোজকাঢ়ি অথবা আন কোনোৱে আকৌ চাইকেল মাৰি। আমাৰ অসমৰো কেইবা সহস্ৰ শ্ৰমিক আজি দেশৰ বিভিন্ন ঠাইত আবদ্ধ হৈ আছে। সামাজিক মাধ্যমৰ মাজেৰে তেওঁলোকৰ কাতৰ অনুৰোধ, জাতি মাতৃৰ কথা কোৱা চৰকাৰখনে কিয় আজি পৰ্যন্ত এইসকল সহোদৰক মাহী আইৰ চকুৰে চাই আছে, সেয়া এওঁলোকৰ প্ৰশ্ন। আৰু যিসকলৰ পৰিয়ালৰ সদস্য বহিৰাজ্যত আছে তেখেতলোকে ভাবিছে ল'ৰাটো বা মানুহজন সোনকালে ঘৰলৈ ঘূৰি আহক। স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া, বৰ্তমান আপুনি যি পদক্ষেপ লৈছে সকলোৱে আপোনাৰ শলাগ লৈছে। আপুনি সেনাপতিৰ দৰে যি ধৰণে অসমৰ স্বাস্থ্য বিভাগত কাম কৰিছে আপুনি শলাগৰ যোগ্য। আপোনাৰ পদক্ষেপক আমি আদৰণি জনাইছোঁ। আপুনি ইচ্ছা কৰিলে আমি সোনকালেই নিজ ৰাজ্য পামগৈ। যিসকলে ভিডিঅ'টো পাইছে শ্বেয়াৰ কৰক, আপলোড কৰক, অসমৰ নিউজ চেনেলত পাৰিলে প্ৰচাৰ কৰক যদি উপযুক্ত বুলি ভাবিছে। 8 মে তাৰিখে মহাৰাষ্ট্ৰৰ পৰা মধ্যপ্ৰদেশ অভিমুখী 16 জন প্ৰব্ৰজিত শ্ৰমিকৰ ট্ৰেইনৰ চেপাত প্ৰাণ গৈছিল। লকডাউনৰ পৰিপ্ৰেক্ষিতত ট্ৰেইন নাহে বুলি ট্ৰেইন লাইনত অলপ জিৰণি লোৱাৰ শ্ৰমিককেইজনৰ টোপনিৰ পৰা উঠি আকৌ ঘৰ অভিমুখী যাত্ৰা কৰা নহ'ল। 16 মে তাৰিখে 24 জন এনে শ্ৰমিক ৰাস্তাৰে ঘৰ অভিমুখী যাত্ৰাত গাড়ীৰ খুন্দাত মৃত্যু হয় আৰু প্ৰায় 15 জন এতিয়াও সংকটজনক অৱস্থাত হস্পিটেলত ভৰ্তি হৈ আছে। শ্ৰমিককেইজন ৰাজস্থানৰ পৰা বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ আদি নিজ নিজ ঘৰলৈ তেওঁলোকে যাত্ৰা কৰি আহিছিল। আপোনালোকক মাত্ৰ 2টা ঘটনাৰ কথাহে উল্লেখ কৰিলোঁ। এনেকৈ আৰু বহুতো শ্ৰমিকৰ মৃত্যুৰ বাতৰি আহি আছে দৈনিক ইটোৰ পিছত সিটো। কিন্তু ইয়াৰ পাছতো গা লৰা নাই কেন্দ্ৰ তথা ৰাজ্য চৰকাৰৰ। না আমাৰ প্ৰচাৰ মাধ্যমত বিস্তৃতভাৱে প্ৰচাৰ হৈছে এনেবোৰ ঘটনা, সন্ধিয়া 8 বজাৰ প্ৰাইম টাইম শ্ব'ততো এইবোৰ কথাৰ অলপো উল্লেখ নাই। সমাজৰ এইচাম লোকক এইদৰে অৱহেলা কৰাৰ অধিকাৰ জানো আমাৰ সভ্য সমাজৰ আছে? যিসকল লোকৰ কষ্টৰ ঘামৰ ওপৰত ভৰসা কৰি আমি সভ্যতাৰ দম্ভালি মাৰি আছোঁ, তেওঁলোকৰ বাবে মাত মাতিবলৈ আমাৰ অলপো সময় ওলাবনে বাৰু? আপোনালোকে চাই আছিল আপডেট নাও। অধিক খবৰ বাবে লাইক কৰক আমাৰ ফেচবুক পেজ আৰু ছাবস্ক্ৰাইব কৰক আমাৰ ইউটিউব চেনেল। ধন্যবাদ।